দেউতাক থ'বলৈ অহা আলহীক বহিবলৈ দিছোঁ। তেওঁলোকে ইয়াত বহক, ইয়াত নবহক কৈ আছে হিন্দী। ইধৰ বেঠো, ইধৰ বেঠো, ইধৰ মত বেঠো, আপ ইধৰ বেঠিয়ে কৰি আছে। কাৰণ এইবোৰ দেখিছে যে তেওঁলোকেও অলপ সংকোচ কৰিছে আৰু তেওঁ ভালে পাইছে যেন লাগিছে। আৰু চাহ পানী চানী যোগান দিয়া হ'ল, লাহেকৈ কেকটো উলিয়াই দিয়া হ'ল, কেকটো কাটিছে দেউতাই। আৰু আমি ভালকৈ পাতিম বুলি ভাবিছিলোঁ। তেওঁলোককো দেউতা অফিচৰ মানুহক ভাত খুৱাম বুলি ভাবিছিলোঁ, ভাত এসাঁজ খুৱাম বুলি ভাবিছিলোঁ। আমাৰ বংশৰ মানুহ ঢুকালে, সেইটো কাৰণে আমি ব্যৱস্থাটো কৰিব নোৱাৰিলোঁ। আমাৰ 3 দিনৰ তিলনীখন হৈছেহে সেইদিনাখন, সেইটো কাৰণে কৰিব নোৱাৰিলোঁ। নহ'লে আৰু মানুহ আহিলে হ'লে দেউতাক থ'বলৈ, কাৰণ কিছুমান মানুহ তিলনী ঘৰত মানে 3 দিন 10 দিন নোহোৱালৈকে পানী এটোপাও নাখায় যে, সেইটো কাৰণে কিছুমান আহিলে। এয়া চাহৰ যোগাৰ কৰিছোঁ, মিঠাই কেইবাবিধো আছে, কচৰি, পায়স আৰু এনেদৰে চাহকণ দিলোঁ। তেওঁলোকেও চাহ অকণ খাই মেলি নিজৰ ডিউটি কৰিবলৈ ওলাই গ'ল।